খাদ্য নিগমৰ যোগেদি কাকপথাৰত যি কৃষকৰ ধান ক্ৰয় কৰিছিল তাৰ যোৱা 30 জুন তাৰিখে সফল সমাপ্তি হয় আৰু এই কৃষকৰ সংগ্ৰহিত সকলোবিলাক ধান যি মিলিং কৰি দিয়াৰ মই চুক্তি স্বাক্ষৰ কৰিছিলোঁ তাৰো নিৰ্দিষ্ট সময়ৰ ভিতৰতে আদায় দিয়া হয়। ইয়াৰ দ্বাৰা কাকপথাৰ বৃহত্তৰ অঞ্চলবাসী কৃষকৰ সৰ্বমুঠ 350 জন ফাৰ্মাৰৰ যোগেদি টোটেল 26,000 কুইণ্টেল ধান সংগ্ৰহ কৰা হয়। 24,000 কুইণ্টেল আৰু বাকী আমাৰ যিমানবিলাক ধান আমাৰ কাকপথাৰৰ PPCত 25,000 কুইণ্টেলৰ টাৰ্গেট দিছিল, কিন্তু আমাৰ কাকপথাৰত আমি 21,000 কুইণ্টেল দিবৰ কাৰণেহে আমি সক্ষম হ'লোঁ। কাৰণ তিনিচুকীয়াত যিদৰে এটা ডাঙৰ FCI গুদাম আছে, ঠিক তেনেকৈ আমাৰ কাকপথাৰত তেনেকুৱা ধৰণৰ এটা FCI গুদাম নাই, যাৰ কাৰণে কৃষকসকল যথেষ্টখিনি আমাৰ বঞ্চিত হ'ব লগা হ'ল আৰু সেই হেতুকে আমি কাকপথাৰৰ পৰা আমি তিনিচুকীয়াত ফাৰ্মাৰক পঠাই দিবলগীয়া হৈছে যে ধানখিনি তাত দিবৰ কাৰণে সেই তিনিচুকীয়া চেণ্টাৰত। গতিকে আমি ইয়াৰ যোগেদি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো বিষয়ববীয়াকে আমি এটা কথাই অৱগত কৰিব বিচাৰিছোঁ যে তিনিচুকীয়াত যি ধৰণে এটা ডাঙৰ FCI গুদাম আছে, ঠিক তেনেকৈ আমাৰ কাকপথাৰ বৃহত্তৰ অঞ্চলবাসীৰ কাৰণে তেনেকুৱা ধৰণৰ এটা আমাক গুদাম দি কৃষকসকল উপকৃত হ'ব পৰাকৈ যেন মানে সুবিধা কৰি দিয়ে। আৰু বৰ্তমান আমি উপায়ুক্ত কাৰ্যালয়ৰ যোগেদি আমি আবেদন কৰিছিলোঁ যে আমাক এটা FCI গুদাম লাগে আৰু তেওঁলোকেও তাৰ বিষয়ে আবেদন পঠাইছিলে গুৱাহাটীলৈকে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ৰিজাল্ট আমাৰ ওচৰত ইয়াত অহা নাই বা দিয়া নাই। গতিকে আমি আশা কৰিছোঁ তেওঁলোকে আজি ক'ব বিচাৰিছোঁ যে আমি সংবাদ মাধ্যমৰ যোগেদি যাতে এই অঞ্চলটোৰ ৰাইজৰ বাবে আমাৰ কৃষকসকলৰ সুবিধাৰ অৰ্থে গুদামটো দি আমাক যেন উপকৃত কৰে। আৰু ইয়াৰ লগতে আমি কেন্দ্ৰীয় চৰকাৰৰ বিষয়ববীয়া আৰু আমাৰ উপায়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়ববীয়া, কৃষি বিভাগৰ সকলো বিষয়ববীয়া, আমি সকলোকে আমি ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ এই যিটো আমাৰ কাকপথাৰ বুলি ক'লে একেবাৰে শেষ, ভাৰতবৰ্ষৰ একেবাৰে শেষ PPC হয়। তেওঁলোকে এই PPCটোত তেওঁলোকে ধান